হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। মোৰ কিন্তু একদমেই ভাল। মোৰ ইংৰাজী ভিডিঅ'লৈ আপোনালোকক পুনৰ ভাষা প্ৰথম জনালোঁ। আজি মই যাবলৈ ওলাইছোঁ মোৰ বান্ধৱী এজনী ঘৰলৈ। কিহৰ কাৰণে যাম আপোনালোকৰ ভিডিঅ'টো স্ক্ৰীন নকৰি ধুনীয়াকৈ চাই থাকক। আৰু এইখন মই চাইকেলখন ল'লোঁ আৰু মোৰ লগত যাব ওলাইছে মোৰ ভণ্টি। আমি ভণ্টি আৰু মই দুয়োজনী যাম মানে মোৰ বান্ধৱী ঘৰলৈ। আৰু এয়া তাইক মই ধুনীয়াকৈ চাইকেলত উঠিবলৈ ক'লোঁ আৰু এয়া তাই চাইকেলত উঠি ল'লে। এনেকৈ দুয়োজনী চাইকেলত উঠি এয়া যাবলৈ ওলালোঁ। আৰু এনেকৈ কোনে কোনে চাইকেল চলাই কিনে ফুৰিবলৈ যায় মোক কমেণ্ট কৰিবচোন। মানে মই এনেকৈ যাই খুব ভাল পাওঁ। চাইকেল চলাই কিনে মই বহুতেই ভাল পাওঁ। আৰু এই চাইকেলখনেই মোৰ একদম পূৰা মৰমৰ। আৰু সেয়া আহি মই পালোঁ মামাহঁতৰ ঘৰে। মামাহঁতৰ ঘৰত দেখিছেনে টিকলি কেইজনী আগুৰি চৈ দিয়া হৈছে। আৰু এই বহুত দিনৰ মূৰত আহিছে যে ভণ্টিজনী ঘৰলৈ, সিহঁতে বহুত ভাল পাইছে। আৰু আমি এতিয়া মানে মোৰ বান্ধৱীজনী ঘৰত গৈ পালোঁ। আৰু দেখিছোঁ যাই তাই মানে কেক কাটিবলৈ ধুনীয়াকৈ সাজু হৈছে। আৰু এইফালে কেক কাটিং আৰম্ভ কৰি দিলে। Happy birthday to you. Happy birthday dear Mimi. Happy birthday to you. এইফালে দেখিছা এইকেইটাই বাৰ্থডে খাবলৈ আহিছে। বাৰ্থডে খাবলৈ অহা মানুহকেইটা বৰ ডাঙৰ ডাঙৰ দেই। ইফালে আহি পালে প্ৰসাদ। আৰু এতিয়া মই ধুনীয়াকৈ প্ৰসাদ লৈ প্ৰসাদ খাবলৈ ওলালোঁ, কাৰণ প্ৰসাদটো মেইন হয়নে, প্ৰসাদটো খাব লাগিব। আৰু এইখিনিয়ে মোৰ আছিলে আজি ভিডিঅ'টো। আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়ালৈ বাই বাই।